হয় ৰাজীৱ শদিয়া, আমি চিনি নাপাওঁ। তুমি বা মই চিনি নোপোৱাটো একো ডাঙৰ কথা নহয়। তেখেতক যেতিয়া নেকি ইমান ডাঙৰ ডাঙৰ ইউটিউবাৰ, ইমান ডাঙৰ ডাঙৰ ছিংগাৰে যদি চিনি নাপায়, তুমি আৰু মই চিনি নোপোৱাটো একো ডাঙৰ কথা নহয়। সেইকাৰণে কাৰণ ৰাজীৱ দা এজন সৰু মানুহ আছিলে। তেখেতৰ এখন ষ্টেজ প্ৰগ্ৰেম কৰিবলৈ যাবলৈ এখন গাড়ী নাছিলে, ভাড়া লৈ যায় গাড়ী বা ভাড়াত আহি কিনে হেৰি কৰে। সেইকাৰণে ৰাজীৱ দাক কোনো চিনি নাপালে, কাৰণ তেখেতে লাখ টকীয়া মঞ্চত উঠি নাপালে, লাখ টকীয়া পইচা চুই নাপালে। সৰু সৰু কমিটিয়ে মাতে, সৰু সৰু কমিটিত গৈ কিনে তেখেতে গান গাইছিলেগৈ। আৰু যোনবোৰ ৰাজীৱ দাই গাইছিলে গান, যোনবোৰ সুৰ দিছিলে ৰাজীৱ দাই, সেইবিলাকে এতিয়াও অন্তৰখন চুই থৈ যায়। যোনবোৰ গানৰ ৰাজীৱ দাৰ অৰ্থ, কিন্তু এতিয়া জুবিন দাহেঁতি বা জুবিন দাৰ ভাগৰ যিমান মানে ফ্ৰেণ্ড আছে বা জুবিন দাক যিমান মানুহে ভাল পায়, কিন্তু জুবিন দাই এইটো কথা ক'ব নালাগিছিলে। চ' তোমালোকে প্ৰথম এই ক্লিপটো চাই লোৱা। জাতিৰ কাৰণে মইতো গান গাইছোঁ, এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মাটিৰ কাৰণে গান গোৱা ৰাজীৱ শদিয়া ঢুকাইছে, সকলোৱে দুখ কৰিছে, কি ক'ব বিচাৰিব ৰাজীৱ শদিয়া? No, it's a sad thing that আমি সহায় কৰিছোঁ। আমি এতিয়া মই তাক ইমান মই চিনি নাপাওঁ কিন্তু দেই। জাতিৰ কাৰণে মইতো গান গাইছোঁ। দুখীয়া মানুহ কোনে চিনি পায়, হয়নে নহয় বাৰু? তোমালোকে কমেণ্ট কৰিবাচোন। দুখীয়া মানুহক কোনো চিনি নাপায়, কাৰণ ৰাজীৱ দা দুখীয়া আছিলে, লাখ টকীয়া মঞ্চত উঠি নাপালে, লাখ টকীয়া গান গাই নাপালে। সেইকাৰণে আৰু লাখ টকীয়া এইবিলাক বোকা ডান্স, কিবা ডান্স, এইবিলাক ৰাজীৱ দাই গোৱা নাছিলে, বোকা বোকা গোৱা নাছিলে। সেইকাৰণে ৰাজীৱ দাক চিনিও পোৱা নাছিলে। ৰাজীৱ দাই যে দেশৰ ভক্তি গান গাইছিলে, সেইকাৰণে ৰাজীৱ দাক কোনো চিনি নাপালে। আৰু যোনে যোনেও ৰাজীৱ দাক চিনি পোৱা বা এই ভিডিঅ'টো চাই আছা, ৰাজীৱ দাৰ যদি ফ্ৰেণ্ড হয়, যদি ৰাজীৱ দাৰ ফেমিলি হয়, চ' আপোনালোকক কৈছোঁ যে ৰাজীৱ দাক চিনি নোপোৱা মানুহবিলাক নাই। ৰাজীৱ দাক যোনে যোনে চিনি পাই আছে, তেওঁলোকৰ অন্তৰত ৰাজীৱ দা জীয়াই আছে, ৰাজীৱ দা জীয়াই থাকিব আৰু তেখেতৰ গান বাজি থাকিব। তেখেত স্বৰ্গত স্থান পাব আৰু তেখেতৰ কাৰণে আমি সকলোৱে মৌন প্ৰাৰ্থনা কৰিছোঁ, যাতে তেখেতৰ আত্মাই সদ্গতি পাওক। আৰু বেছি কথা নকওঁ, যদি এই ভিডিঅ'টো যদি ৰাজীৱ দাহঁতৰ ঘৰৰ পিনৰ পৰা চাই আছে, চ' ক'লো কাৰণে আপোনালোকে বেয়া নাপাব। মই মানে ৰাজীৱ দাৰ ভাগৰ গান শুনি বহুত ভাল পাওঁ, সেইকাৰণে মই এইটো ভিডিঅ' বনালোঁ। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কিনে ভাল লাগিলে, তেনেহ'লে যাব নোৱাৰিলোঁ, সেইকাৰণে বেয়া চাই নাপাব। অকল এই ভিডিঅ'টোৰ যোগেদি সকলোকে কৈ দিছোঁ যে ৰাজীৱ দা কোন হয়, ৰাজীৱ দা কি গাইছিলে, ৰাজীৱ দাই কিমান টকীয়া ষ্টেজ প্ৰগ্ৰেম কৰিলে, ৰাজীৱ দাই কিমান লাখ টকা চুই নাপালে। দুখীয়া মানুহ সদায় দুখীয়া হৈয়ে থাকে। পইচা থাকিলে চব পায়, পইচা নাথাকিলে একো নাপায়, কাৰণ ৰাজীৱ দাৰ ওচৰত পইচা নাছিলে। আজি সেই ঘৰ, কেঁচা ঘৰ, সেই বিল্ডিং নাছিলে কাৰণে ৰাজীৱ দাক কোনো চিনি পোৱা নাছিলে। ৰাজীৱ দাৰ ওচৰত না গাড়ী আছিলে, না বিল্ডিং আছিলে, না কিবা আছিলে। সেইকাৰণে ৰাজীৱ দাক কোনো চিনি নাপালে। ৰাজীৱ দাই না বোকা ডান্স কৰিবলৈ শিকালে, না কিবা কৰিবলৈ শিকালে, একো শিকোৱা নাছিলে। সেইকাৰণে ৰাজীৱ দাক কোনো চিনি নাপালে। যদি মোৰ কথাখিনি ৰাইট, প্লিজ তেনেহ'লে কমেণ্ট কৰিবা। যদি ৰাজীৱ দাহঁতৰ কাৰোবাক চিনি পোৱা, তোমালোকে প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰা, ইমান শ্বেয়াৰ কৰা যাতে ৰাজীৱ দাহঁতৰ ঘৰৰ মানুহে এই ভিডিঅ'টো পায়। চ' আজিলৈ বিদায়, কাৰণ ৰাজীৱ দা সৰু মানুহ আছিলে। জয় অসম, জয় ৰাজীৱ দা।